দেখিবলৈ পাইছে বৰচলা বজাৰ আমি আহি পাইছোহি আৰু এতিয়া আমি য'ত পূজা অনুষ্ঠিত হৈছে তাৰলৈকে গৈ আছোঁ। তো সকলোৱে চাই বুজাব ভিডিঅ'টি। তো বন্ধুসকল, মই প্ৰথমতে আপোনালোকক মোৰ চেনেলটো লৈ স্বাগতম জনালোঁ আৰু এইফালে পিছফালে হৈছে ৰাজু আৰু এইফালে হৈছে দিবাকৰ আৰু ইহঁত তিনিজনৰ লগতে আজি পূজা অলপ চাবলৈ আহিলোঁ বহু দিনৰ পাছত 31 চ'ত, য'ত গৰু বিহুৰ দিনাখন আমাৰ এই বৰচলা অঞ্চলত মানে বেংগলী ধৰ্মীয় লোকসকলৰ এটা বহুত ডাঙৰ উৎসৱ হয় আৰু ইয়াত মানে বিভিন্ন জনগোষ্ঠীৰ লোক আৰু বহুত দূৰ দূৰণিৰ পৰা লোক মানে আহি এই পূজা উপভোগ কৰে। আৰু এই পিছফালে যে মই আপোনালোকক দেখালোঁ আঙুলি দি, এইটো হৈছে এটা বৰশী। ইয়াত এজন মানুহক বহুতো ৰীতি নীতিৰ মাজেৰে পূজা অৰ্চনা কৰি এজন মানুহক ওলমোৱা হয় আৰু এইটোৱে পূজা। তো সকলোৱে আগলৈ এতিয়া বৰচলাত অৱস্থিত চৰক পূজা আৰু এয়া দেখিবলৈ পাইছে আমাৰ পিছফালে পূজাৰ মানে যোজা চলি আছে। অলপ পিছত দেখিব এই বৰশী হয়, এই বৰশীটোত মানে মানুহ এজনে তো বন্ধুসকল, এয়া দেখিবলৈ পাইছে, চাওক এটা বৰশীত কেনেকৈ এজন মানুহক এনেকৈ চাৰিওফালে মানে এজন মানুহে আন এজন মানুহ ঘূৰাই আছে। আৰু এয়া হৈছে বেংগলী ধৰ্মীয় লোকসকলৰ এটা বহুত ডাঙৰ উৎসৱ। এই ধৰ্মীয় উৎসৱটো আমাৰ বৰচলা সমষ্টিত বিশেষকৈ বহুত ডাঙৰকৈ পতা হয় আৰু এনেকৈ প্ৰত্যেক বছৰে পাতি অহা হৈছে। আৰু এনেকৈ মিনিমাম ধৰক 5 মিনিটমান ঘূৰাই তেওঁলোকৰ ধৰ্মীয় উৎসৱটো পালন কৰে। আৰু ইয়াত বিভিন্ন ধৰ্মীয় জনগোষ্ঠী আৰু বিভিন্ন জনগোষ্ঠীৰ লোক ইয়াত আহি এই পূজা উপভোগ কৰে আৰু ইয়াতে চাৰিওফালে মানে বহুত ডাঙৰকৈ মানে পূজাটো উদযাপন কৰা হয়। তো বন্ধুসকল, চাওক না, চাৰিওফালে দোকান, তাৰ উপৰি মানুহ মানে ক'ৰ পৰা যে ইমান মানুহ আহিছে ঠিক নাই। আৰু মই জনাত মানে বিভিন্ন দূৰ দূৰণিৰ পৰা মানুহ আহি এই পূজা উপভোগ কৰিব আহিছে। আৰু ইয়াত মানে অকল এটাই জনগোষ্ঠীৰ লোক নাই, মানে বিভিন্ন জনগোষ্ঠীৰ লোক ইয়াত আহি এই পূজা উপভোগ কৰিছে। আৰু এই পূজাত মানে প্ৰত্যেক বছৰে এনেকুৱা মানুহৰ ভিৰ সমাগম ইয়াত দেখিবলৈ পোৱা যায়। আৰু মই সকলোকে এটাই কথা কওঁ আপোনালোকক, আজিৰ ভিডিঅ'টো আছিল মোৰ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ভাল হ'লেও বেয়া হ'লেও কমেণ্ট কৰিব। আৰু শেষত মই সকলোকে এটাই কথা কওঁ, মোৰ চেনেলটোৰ নাম হৈছে আছাম মটো ব্লগিং। উঠি অহা প্ৰজন্ম হয়, সকলোৱে যাতে মোৰ চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো ধন্যবাদ।